হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। মোৰ নতুন ভিডিঅ' এটালৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। যিহেতু আমি সদায় পাৰ্লাৰ গৈ থকাটো সম্ভৱ নহয়, কিছুমান এনেকুৱা হোম ৰেমেডি আছে যিবিলাক ব্যৱহাৰ কৰিলে আমি আমাৰ স্কিনটো ধুনীয়াকৈ ৰাখিব পাৰোঁ। এতিয়াতো লাহে লাহে গৰম দিন আৰম্ভ হৈছে, ছামাৰ ছিজন ষ্টাৰ্ট হ'ব ধৰিছে। গতিকে যেতিয়া আমি এই সময়ছোৱাত বেছিকৈ বাহিৰলৈ ওলাই যাব লাগে, তেতিয়া আমাৰ স্কিনখনে টেনিঙৰ সমস্যাটো বহুতখিনি ফেচ কৰিবলগীয়া হয়। আমি টেনিঙৰ এই সমস্যাটোৰ পৰা নিজৰ স্কিনখনক বচাই ৰাখিবলৈ আমি কিছুমান হোম ৰেমেডি ব্যৱহাৰ কৰিব পাৰোঁ। অতি সহজতে ঘৰতে পোৱা কিছুমান বস্তুৰ জৰিয়তে বস্তু ব্যৱহাৰ কৰি আমি আমাৰ স্কিনটোক, আমি আমাৰ মুখখনক টেনিঙৰ সমস্যাৰ পৰা আঁতৰাই ৰাখিব পাৰোঁ। আপোনালোক সকলোৰে মাজলৈ আজি মই তেনেকুৱা এটা ফেচ পেক লৈ আহিছোঁ, হোম ৰেমেডি লৈ আহিছোঁ, যিটো ব্যৱহাৰ কৰিলে আমি অতি সহজতে স্কিন টেনিঙৰ সমস্যাৰ পৰা মুক্তি পাব পাৰিম। এতিয়ালৈকে মোৰ চেনেলটোত যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। আৰু যিসকল মোৰ চেনেলটোত নতুন হয় তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তেতিয়াহ'লে আহক ফেচ পেকটো বনাবলৈ ষ্টাৰ্ট কৰোঁ। আজিৰ ফেচ পেকটোৰ কাৰণে মই পকা কল এটা লৈ লৈছোঁ। আপোনালোকে যিকোনো পকা কল ল'ব পাৰে। মই মালভোগ কল ব্যৱহাৰ কৰিছোঁ আৰু ৰুকনি এখনেৰে ভালদৰে মিহিকৈ ৰুকি লৈছোঁ। আপোনালোকে মিক্সাৰ গ্ৰাইণ্ডাৰত দিও কলটোৰ এটা ফাইন পেষ্ট বনাই ল'ব পাৰে। কলখিনি এতিয়া চামুচেৰে মই ভালদৰে মিহি কৰি ল'ম। ইয়াত এতিয়া মই 2 চামুচ বেচন দি দিছোঁ আৰু 1 চামুচ মৌ দি দিছোঁ। মৌয়ে আমাৰ স্কিনটো ময়শ্চাৰাইজিং কৰি ৰখাত সহায় কৰে। এতিয়া মই ইয়াত দৈ যোগ কৰিছোঁ। দৈৰ পৰিমাণটো আপোনালোকে নিজে আন্দাজমতে দিব লাগিব, কাৰণ যাতে এই পেষ্টটো একেবাৰে লিকুইড হৈ নাযায়। মই যিহেতু 2 চামুচ বেচন ব্যৱহাৰ কৰিছোঁ, সেয়েহে মই 4-5 চামুচমান দৈ ব্যৱহাৰ কৰিছোঁ আৰু এটা থুপথুপীয়া পেষ্ট তৈয়াৰ কৰি ল'ম, যাতে এইটো মুখত লগালে তললৈ বৈ নপৰে। সেইকাৰণে দৈৰ পৰিমাণটো আপোনালোকে আন্দাজমতে দিব, যাতে এটা থুপথুপীয়া পেষ্ট তৈয়াৰ হৈ যায়। চাওক, ধুনীয়া এটা থুপথুপীয়া পেষ্ট তৈয়াৰ হৈছে। ফেচ পেকটো মুখত লগোৱাৰ আগতে মই বিলাহীৰে মুখখন স্ক্ৰাব কৰি ল'ম। বিলাহী এটা মই সমানকৈ কাটি লৈছোঁ, কাটি লৈ মাজৰখিনি কাটি যাতে ৰসটো ভালদৰে ওলায় সেইটো কাৰণে তেনেকৈ কাটি লৈ মুখত ভালদৰে সানি দিছোঁ। আপোনালোকে বিলাহীটো তেনেকৈ কাটি নলয়, মিক্সাৰ গ্ৰাইণ্ডাৰত দি চেকনিৰে চেকি তাৰ যিটো ৰস ওলাব, সেই ৰসটো তেনেকৈ গোটেই মুখত সানি ল'ব পাৰে। আজি যিহেতু মই অকল মুখতেই নহয়, ডিঙিত আৰু হাততো লগাম, সেইকাৰণে গোটেই বিলাহীটোৰ মুখ আৰু ডিঙি, হাতো বিলাহীটোৰে স্ক্ৰাব কৰি লৈছোঁ। মই গুটিখিনি আঁতৰাই লৈছোঁ, যিহেতু মই বিলাহীটো মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লোৱা নাছিলোঁ, গতিকে গুটিখিনি আঁতৰাই লৈছোঁ আৰু মুখখন ভালদৰে মাছাজ কৰি লৈছোঁ। মাছাজ কৰি লৈ ধুনীয়াকৈ ইয়াক ড্ৰাই হৈ যাবলৈ দিম। 5 মিনিটমান পিছত ধুনীয়াকৈ ড্ৰাই হৈ যাব। এয়া চাওক, বিলাহীৰ ৰসটো গোটেই মুখ, ডিঙি আৰু হাতত ধুনীয়াকৈ লাগি ধৰিছে। ইয়াক এতিয়া আমি পানীৰে ৱাছ নকৰোঁ, ইয়াৰ ওপৰতে মই ফেচ পেকটো লগাই দিম। প্ৰথমতে ফেচ পেকটো মই আঙুলিৰ টিপেৰে গোটেই মুখখনতে ঘঁহি ঘঁহি লগাম। ভালদৰে গোটেই মুখতে মাছাজ কৰি লগাব লাগিব। পকা কল আমাৰ হেল্থৰ লগতে আমাৰ স্কিনৰ কাৰণেও যথেষ্ট লাভদায়ক হয়। ইয়াত যিহেতু যথেষ্ট পৰিমাণে ভিটামিন এ আৰু পটেছিয়াম থাকে, ই আমাৰ স্কিনখন হোৱাইটনিং কৰি ৰখাত সহায় কৰে। এইফালে মৌয়ে আমাৰ স্কিনটো ময়শ্চাৰাইজিং কৰি ৰখাত সহায় কৰে। দৈটো অইলি আৰু ড্ৰাই দুইটা স্কিনৰ কাৰণে উপযোগী হয়। ই ছান টেনিং ৰিমুভ কৰাত বহুতখিনি সহায় কৰে। মই আঙুলিৰ টিপেৰে গোটেই মুখখনতে ভালদৰে মাছাজ কৰি লোৱাৰ পিছত এটা থিন প্ৰলেপ দি লৈ লৈছোঁ। আপোনালোকে মুখ, ডিঙি, হাত সকলোতে লগাব পাৰিব। যিহেতু ইয়াত দৈ আছে, গতিকে দৈয়ে টেনিং ৰিমুভ কৰাত সহায় কৰে।
10 মিনিট পাছত মুখখন ভালদৰে ঠাণ্ডা পানীৰে ধুই ল'ব লাগিব। এয়া চাওক 10 মিনিটমান পিছত একেবাৰে ড্ৰাই হৈ যাব। যেতিয়া গোটেই পেষ্টটো বডিত ড্ৰাই হৈ যাব, ড্ৰাই হোৱাৰ পিছত আমি ঠাণ্ডা পানীৰে তাক ঘঁহি ঘঁহি ভালদৰে ধুই ল'ব লাগিব। মই এতিয়া মুখখন ধুনীয়াকৈ ধুই আহিছোঁ। এতিয়া ঠাণ্ডা পানীৰে ধুই আহিছোঁ। ধুই আহি পেলাই গোলাপ জল সানি থৈ দিছোঁ। গোলাপ জল সানি মুখখন মই ৰেষ্ট কৰিবলৈ দিম। আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। সেইটো যদি আমি নিয়মীয়াকৈ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি নিশ্চিতভাৱে ইয়াৰ পৰা উপকৃত হ'ব পাৰিম। যদি টেনিঙৰ সমস্যাটো আমাৰ কিছু পৰিমাণে কমি আছে তেতিয়াহ'লে আমি অতি সোনকালে ইয়াৰ এটা সুফল পাম। আৰু যদি আমি বহুত বেছি টেনিঙৰ সমস্যাত ভুগি আছোঁ তেতিয়াহ'লে আমি এইটো কিছু দিন নিয়মীয়াকৈ ব্যৱহাৰ কৰিব লাগিব। তেতিয়াহ'লে আমি ইয়াৰ পৰা নিশ্চয় উপকৃত হ'ব পাৰিম। ৰিজুস্মিতাৰ ডায়েৰীত আজি ইমানেই। পুনৰ লগ পাম মোৰ নেক্সট এটা ভিডিঅ'ত।